অলৰেডি মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই প্ৰত্যেক দিনা এটা ৰীল আপলোড কৰিম, কিন্তু যোৱাকালি অকণমান নিজৰ মানে পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই দিব নোৱাৰিলোঁ, কাৰণ খুব ব্যস্ততা, সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাই। একচুৱেলি মই বনাই থোৱা আছিলে। চ' এয়া ৰাতিপুৱাৰ সময়ত অকণমান পিঠাৰ কাৰণে যোগাৰ কৰিছিলোঁ। এয়া দেখিছে বৰা চাউল খুন্দিলোঁ। তাৰপাছতে সন্ধিয়া এইখিনি জেগা যি দেখুৱাইছোঁ, একচুৱেলি আমাৰ এনাজৰী গোটৰ ফালৰ পৰা আমি বিহুৰ আয়োজন কৰিছিলোঁ বিশাখাপট্টনমত, আৰু সেয়া অকণমান আখৰা কৰোঁ বুলি ওলাই আহিলোঁ। লগতে আমি লোকেশ্যনটো দেখা নাছিলোঁ, সেইটো কাৰণে আমি মহিলাসকলো আহিলোঁ, লগতে পুৰুষসকলে ইয়াতে কালিৰ যিটো এৰেঞ্জমেণ্ট হ'ব বা ষ্টেজ কেনেকৈ সজাব বা কি কি আছে আমাৰ গোটেইখিনি আলোচনা কৰিলোঁ। তাৰ পাছতে পাৰুমণি, মোৰ লগৰ ছোৱালী, তাইৰ ঘৰতে খানাৰ আয়োজন কৰিলোঁ। লগতে পাছদিনাখন বিহুৰ কাৰণে অকণমান যিখিনি কাম আমি আগতীয়াকৈ কৰিব পাৰোঁ সেইখিনি কৰি ল'লোঁ। এয়া দাদাই মোক জোকাইছে, কণ্টেণ্ট পাইছে বৌয়ে বুলি, আৰু লগতে ইয়াতে দেখুৱাই দিছোঁ একচুৱেলি বজাৰ সমাৰবোৰ কৰি আমি ইয়াতে ৰাখি থৈছোঁ। এয়া গোটেইখিনি দেখুৱাই দিছোঁ, আৰু লগতে একেলগে এসাঁজ খোৱাৰ বাহানাও লাগে আমাক, আমি বাহানাও পাইছোঁ, একেলগে খাম, ফূৰ্তি কৰিম। আৰু কাইলৈ যিটো ভিডিঅ' আমাৰ আহিব, সম্পূৰ্ণ একচুৱেলি মই ৰীলত নিদিওঁ, সম্পূৰ্ণ ভিডিঅ' দিম, যিটো আমি বিহু চেলিব্ৰেশ্যনৰ। ইয়াতে একদম চিম্পল খানা বনাই আছোঁ। একচুৱেলি মই খানাখিনি বনাওঁ বুলি লৈছোঁ, কাৰণ বাকী বহুত কাম আছে, নহৰু আদা এইবোৰো চাফা কৰিব আছিল, সেইকাৰণে সিহঁত দুজনীক কৈছোঁ সেইফালে লাগা দাদাহঁতৰ লগত, আৰু লগতে মই খানাটো ৰেডি কৰোঁ। একদম চিম্পল দালি এখন বনাইছোঁ, লগতে চিকেন বনাইছোঁ, আৰু একো বনোৱা নাই, চালাড কাটি লৈছিলোঁ। কাইলৈ দিনৰ ভাগত সম্পূৰ্ণ বিহুৰ ভিডিঅ' আহিব, বিশাখাপট্টনমৰ বিহু।